ইয়াৰ মাষ্টাৰ চেফ গোবিন ইয়াৰ বনাই আছে বেবি কৰ্ণ ৰেচিপি কেনেকৈ বনিব ৰেচিপিটো একবাৰ কৈ দিলে ভাল হ'ব আমাৰ এতিয়া আমাৰ কণ্ট্ৰল নাই যে অঁ যোগাৰ কি যোগাৰ আমি চাউলৰ গুড়ি কেনেকৈ খুন্দা হ'ল চাউলটো একবাৰ দেখাই দিয়ক এইফালে দেখাইছোঁ চাউলটো গুড়ি হোৱা নাই এতিয়ালৈকে চাকনিয়ে চাউল চালি আছে এডালে অকণমান টাইম লাগিবতো দুডালে এজন খুন্দিছে অলপ ময়ো হেল্প কৰি দিলোঁ মাজত সুন্দৰ হৈছে বইমাকে খুন্দি খাব লাগে এতিয়া পিজ্জা চচ ঢালিলে জলকীয়া গুড়ি আগতে ঢালিলোৱে এতিয়া নিমখ স্বাদ অনুসাৰে মাষ্টাৰ চেফ গোবিন তাৰপিছত আৰু ইয়াত আৰু কি যাব ইয়াত হালধি নিদিওঁ তাৰপিছত এনেকুৱা এই জালুক কৰি দিলোঁ এতিয়া বাকীখিনি নালাগে এতিয়া খালি চালিব এতিয়া কৰ্ণফ্ল'ৰ নথকাৰ কাৰণে এয়া ৰাইচ ফ্ল'ৰ বৰ ঘন হয় ছাগলীখন চাহ ভাত ৰখাব কাৰণে ইমান ঘৰত নানে নি চব চান্দনৰ কাম ইমান দা খানা যে এইটো মেচিনে পাত্তাই নাপাব যিহে অ' মা নাই যে নাই দিয়া হ'ল লক্ষণ কৰি আগলৈকে যেতিয়া গোবিন্দ এনেকৈ ধুনীয়া জাপানে বনাই মেলি খুৱাই থাকে হয় এইটো কম ৰ'ব পোঙাই পোঙাই মাৰিব কি কৰি থকা হৈছে এবাৰ কৈ দে মাৰি গৈছোঁ আকৌ বেছি দিন চেফোন কি কৰিবি পিঁয়াজটো কি চেপত পিঁয়াজটো ডায়মণ্ড চেপত কাটিবই দিয়া এইটো চেফ এইটো আশীৰ্বাদ দিয়া হাতোলাটো আমাৰ ৰেচিপি ৰেডি হৈ গ'ল এতিয়া টেষ্ট কৰিব আমাৰ মাষ্টাৰ চেফে টেষ্ট কওক কেনেকুৱা টেষ্ট কালিকে